মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 1 সংখ্যা আৰু প্ৰক্ৰিয়া পাঠৰ অন্তৰ্গত স্থানীয় মান সম্পৰ্কীয় কেইটামান কথা। তোমালোকে পৃষ্ঠা নম্বৰ 3 উলিয়াই ল'বা। স্থানীয় মান এইটো সংখ্যা এটাৰ বৰ জানিবলগীয়া কথা। সংখ্যা এটাৰ বিষয়ে জানোতে আমি এইখিনি কথা জনাটো খুব দৰকাৰ, কাৰণ স্থানীয় মানৰ ভুলৰ কাৰণে আমি সংখ্যা এটাৰ স্থানীয় মানৰ ভুলৰ কাৰণে যোগ বা বিয়োগ বা পূৰণ গণিত এটা কৰোঁতে আমাৰ ভুল হ'ব পাৰে। গতিকে এই সম্পৰ্কে আমি খুব ভালদৰে জনা দৰকাৰ। স্থানীয় মান মনত পেলাও আহা। আমি যদি তোমালোকক 503 শব্দটো লিখিবলৈ দিওঁ, তোমালোকে তাত বৰ্ডখনত দেখিছা কেনেধৰণে লিখিবা? ওপৰৰটোৰ নিচিনাকৈ লিখিবা নে তলৰটোৰ নিচিনাকৈ লিখিবা? এইটো তোমালোকে ওপৰৰটোৰ নিচিনাকৈ যদি লিখা 5003 অৰ্থাৎ 500 লিখি পেলাই যদি 3 লিখা, তেতিয়াহ'লে সেইটো হ'ব ভুল। তলত যিটো দিয়া আছে 503 সেইটোহে শুদ্ধ। কেলে সেইটো শুদ্ধ হ'ল সেই বিষয়ে আমি জানিব লাগিব। ইয়াত আমি এটা চাব পাৰোঁ ইয়াত যে 503 সংখ্যাটোৰ এককৰ ঘৰত 3 আছে, দশকৰ ঘৰত 0 আছে আৰু শতকৰ ঘৰত আছে 5। অৰ্থাৎ ইয়াত ছবিত যি ধৰণে মণিহালাত দেখুওৱা হৈছে, তাত তোমালোকে চাবা এই যিটো লিখা আছে সেইটো এককৰ ঘৰ, তাত 3টা মণি দিয়া আছে, অৰ্থাৎ ই 3 বুজাইছে, 3 সংখ্যাক বুজাইছে। দশকৰ ঘৰত এটাও মণি নাই, অৰ্থাৎ ই 0 সংখ্যাটোক বুজাইছে। আৰু শতকৰ ঘৰত 5টা মণি আছে, অৰ্থাৎ ই 5 সংখ্যাক বুজাইছে। গতিকে আমি যদি 503 মণিহালেৰে বুজাবলৈ হয়, তেতিয়াহ'লে এনেকৈ ইয়াত মণি সোমাব লাগিব। ঠিক তেনেদৰে 234 সংখ্যাটোক যদি আমি মণিহালাত লিখিব লগা হয়, মণিহালাত দেখুৱাব লগা হয়, তেতিয়াহ'লে কেনেকুৱা হ'ব? ইয়াত 4টো হৈছে এককৰ ঘৰ, 3টো হৈছে দশকৰ স্থানত আছে আৰু 2টো হৈছে শতকৰ স্থানত আছে। গতিকে আমি এককৰ স্থানৰ মণিহালাত 4টা মণি দিব লাগিব, দশকৰ স্থানৰ মণিহালাত 3টা মণি দিব লাগিব। ঠিক তেনেকে শতকৰ স্থানৰ মণিহালাত 2টা মণি দিব লাগিব। তেতিয়াহ'লে এইটোৱে 234 বুজাব। এতিয়া যদি 1061 সংখ্যাটোক আমি মণিহালাত দেখুৱাব লগা হয়, তেতিয়াহ'লে কি হ'ব? তাত তোমালোকে দেখিছা যে এককৰ ঘৰত যিহেতু 1 আছিলে, গতিকে মণিহালাত এটা মণি দিব লাগিব। দশকৰ ঘৰত যিহেতু 6 আছিলে, গতিকে দশকৰ স্থানৰ মণিহালাত 6টা মণি দিব লাগিব। শতকৰ স্থানত 0 আছিলে, গতিকে শতকৰ স্থানৰ মণিহালাত এটাও মণি দিব নালাগে। আৰু হাজাৰৰ ঘৰৰ মণিহালাত 1 আছিলে, গতিকে ইয়াত এটা মণি দিব লাগিব। এইখিনি তোমালোকে যদি বুজি পালা, এতিয়া তলত আমাক পৃষ্ঠা নম্বৰ 4ত কেইটামান সংখ্যা দিয়া আছে। সেই সংখ্যাসমূহ চাই আমি তাত মণিহালাত মণিবোৰ দিব লাগে। ইয়াৰ লগত খালি আৰু এটা কথা দিছে, সেইটো হৈছে মাজৰ যিটো বাকচ, ৰং কৰা বাকচ তোমালোকে দেখিছা, সেই ৰং কৰা বাকচটো সংখ্যাটো ভাঙি দেখাব লাগিব। আমাৰ যদি ওপৰৰ উদাহৰণটোলৈ চাওঁ, অৰ্থাৎ 1061 সংখ্যাটোলৈ যদি চাওঁ, তাত তোমালোকে দেখিবা যে তাত সংখ্যাটোক ভাঙি লিখি দিয়া আছে 1000 যোগ 0 শতক যোগ
6 দহক যোগ 1 একক তেনেকৈ দিয়া আছে নহয় নে এতিয়া ঠিক তেনেদৰে আমি যদি 205 সংখ্যাটোক চাওঁ তেতিয়াহ'লে আমি লিখিব লাগিব 2 শতক যোগ 0 দহক যোগ 5 একক এনেকৈ এই ৰং কৰা বাকচটোৰ ভিতৰত লিখিব লাগিব আৰু মণিহালাটোত যি ধৰণে সংখ্যাবোৰ আছিলে স্থান অনুযায়ী আমি তাত মণিবোৰ দিব লাগিব এইটো তোমালোকে নিশ্চয় অসুবিধা নাপাবা মই 205 টো ইয়াত কৰি দিছো বাকি কেইটা তোমালোকে ঠিক তেনেদৰে কৰি যাবা এতিয়া আমি 5 নম্বৰ পৃষ্ঠালৈ আগবাঢ়িছো বাওঁফালৰ মণিহালা চাই সোঁফালে সংখ্যা লিখো আহা বাওঁফালৰ মণিহালাটো চোৱা ইয়াত একক দহক শতক হাজাৰ অৰ্থাৎ 4টা স্থানৰ অংকবোৰ দিয়া আছে এই নম্বৰটোত এককৰ মণিহালাত এককৰ স্থানৰ মণিহালাত দুটা মণি দিয়া আছে দহকৰ স্থানৰ মণিহালাত এটা মণি দিয়া আছে শতকৰ স্থানৰ মণিহালাত 4টা মণি দিয়া আছে আৰু হাজাৰৰ স্থানৰ মণিহালাত এটাও মণি নাই গতিকে এতিয়া আমি যদি সোঁফালে সেইখিনিকে লিখিব লগা হয় এইটো আমাক কৰিয়ে দিছে দহক এককৰ ঘৰৰ মণিহালাত যিহেতু দুটা মণি আছিলে ইয়াত আমি 2 লিখিব লাগিব এককৰ ঘৰত দহকৰ স্থানৰ মণিহালাত যিহেতু এটা মণি আছিলে আমি সোঁফালে দহকৰ ঘৰত এক লিখিব লাগিব শতকৰ স্থানৰ মণিহালাত যিহেতু 4টা মণি আছিলে ইয়াত সোঁফালে আমি শতকৰ ঘৰত 4 সংখ্যাটো লিখিব লাগিব হাজাৰৰ স্থানৰ মণিহালাত যিহেতু এটাও মণি নাছিলে গতিকে সোঁফালৰ হাজাৰৰ স্থানত আমি 0 লিখিব লাগিব অৰ্থাৎ আমি এটা কথা জানো এতিয়া যে সংখ্যাৰ যদি বাওঁফালে 0 থাকে তেতিয়াহ'লে সেই 0টোৰ কোনো অৰ্থ নাথাকে গতিকে আমি এই সংখ্যাটোক আমি 412 বুলি ক'ব পাৰো নহয় নে 4 যেহেতু শতকত আছে 400 আৰু 1 10 2 12 গতিকে 412 লিখিলেই হ'ব ঠিক তেনে ধৰণে তোমালোকে বি সি ডি এই তিনিটা মণিহালা চাই সোঁফালে থকা ঘৰ কেইটাত সংখ্যা আৰু তাক আখৰেৰে লিখিব চেষ্টা কৰা ইমান পৰে আমি একক দহক শতক আৰু হাজাৰৰ ঘৰৰ কথা আলোচনা কৰি আছিলো এতিয়া যদি আৰু এটা ঘৰ বাওঁফালে আগবাঢ়ি যায় তেতিয়াহ'লে সেই স্থানটো কি বুলি ক'ম অৰ্থাৎ আমি 4টা স্থানৰ কথা পাতি আছিলো একক দহক শতক হাজাৰ 4টা স্থান নহয় নে যদি তাত 5টা স্থানৰ সংখ্যা থাকে সেইটোক আমি কি বুলি ক'ম সেই বিষয়ে আমি জনাটো দৰকাৰ আমি এইটো যদি 5 নম্বৰ যেনেকৈ আমাৰ প্ৰথম তোমালোকে ছবিখন চোৱা 5 নম্বৰত পৃষ্ঠাৰ তলৰ ছবিখন চাবা যেনে প্ৰথম মণিহালাটোত এ লিখা আছে অৰ্থাৎ একক দ্বিতীয় মণিহালাত দ লিখা আছে অৰ্থাৎ দহক তৃতীয় মণিহালাত তালিব্য লিখা আছে অৰ্থাৎ শতক চতুৰ্থ মণিহালাত হা লিখা আছে গতিকে হাজাৰ পঞ্চমটো কি হ'ব সেইটোক অযুত বুলি ক'ব একক দহক শতক হাজাৰ আৰু অযুত এতিয়া ইয়াত ওপৰৰ মণিহালাত দেখুওৱা সংখ্যাটো কি হ'ব তোমালোকে চাবা ওপৰৰ মণিহালাত যি ধৰণে মণিবিলাক দিয়া আছে তাৰ পৰা আমি সংখ্যাটো কি পাম এইটো হ'ব 1 অযুত বা 10,000 এক অযুতটোক আমি 10,000 বুলিও ক'ব পাৰো অৰ্থাৎ 10,000 এক অযুত হয় গতিকে ইমান পৰে আমি স্থানীয় মানৰ কেইটামান কথা শিকিব পাৰিলো এতিয়া আমি খালি কেইটামান দুটা কথা জানিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰথম কথাটো হ'ল কি যে যদি আমি 4টা বা 5টা
4টা বা 5টা অংকত যুক্ত যদি সংখ্যা লিখিব হয় তেতিয়াহ'লে ভাৰতীয় পদ্ধতি মতে লিখতে তাক আমি শতক আৰু হাজাৰৰ স্থানৰ মাজতহে কমা দিও। যেনেকৈ 14,000 পিছত এটা কমা আছে, তাৰপিছত 132 লিখা আছে। ঠিক তেনেদৰে 18,257 অৰ্থাৎ 18ত কমা আছে, বাকীকেইটা সংখ্যাৰ পিছত কমা নাই। ঠিক তেনেধৰণে 93,000 তাত কমা আছে 452। আমি এনেকৈ পঢ়িব লাগে। পঢ়াত ইয়াত লিখি দিয়া আছে 14,132ক 14,132 অৰ্থাৎ তাত আখৰেৰে লিখি দিছে, তোমালোকে পঢ়িবলৈ সুবিধা হোৱাৰ কাৰণে এইখিনি চাই ল'বা। ইয়াৰ লগত 2 নম্বৰত আমি আলোচনা কৰিব 2 নম্বৰ বিষয়টো হৈছে আলোচনা কৰিবলগীয়া যে সংখ্যাবিলাকক বহলাই লিখোৱা হা। যেতিয়া এটা সংখ্যা যেনেকে 999 এইটোক বহলাই লিখিলে এনেকুৱা হ'ব 900 যোগ 90 যোগ 9। তলত এখন তালিকা দিয়া আছে, সেইখন তালিকা তোমালোকে নিজে অভ্যাস কৰা। লিখা হলে ফটো এটা মাৰি পঠাব পাৰিবা। তাত লিখা আছে সংখ্যাকেইটা যে 1111। প্ৰথম ঘৰটো তোমালোকে লিখিব লাগিব কমা দি পেলাই, অৰ্থাৎ ইয়াত কমা হ'ব বাওঁফালৰ প্ৰথম একটোৰ পিছত কমা এটা হ'ব, বাকী তিনিটা এক একেলগে হ'ব। তাৰপিছত এইফালে বহলাই লিখিব লাগিব 1000 অৰ্থাৎ 1000 যোগ দ্বিতীয় শতকৰ ঘৰত থকা একটোৰ কাৰণে লিখিব লাগিব আমি 100 যোগ দশকৰ ঘৰত থকা একটোৰ কাৰণে লিখিব লাগিব 10 যোগ এককৰ ঘৰত থকা একটোৰ কাৰণে আমি লিখিব লাগিব 1। অৰ্থাৎ আমি ইয়াত লিখিব লাগিব 1000 যোগ 100 যোগ 10 যোগ 1। ঠিক তেনেধৰণে তলৰ যিকেইটা সংখ্যা আছে 2450, 10,981, বাকী তলৰ সংখ্যাকেইটা ঠিক তেনেকে তোমালোকে লিখিবলৈ চেষ্টা কৰা। আজিলে আলোচনা ইমানতে সামৰিছো। বাকী যিখিনি পৰৱৰ্তী অংশ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।